সো আজি যাম আমি বঙাইগাঁও নাগকাটি হিলছ, য'ত মানে বহুত এটা সৌন্দৰ্যতা লুকাই থকা বুলি মানুহসকলে কয়। চ' আজি যাই চাই আহোঁ কেনেকুৱা তাত কি পৰিৱেশ। চ' আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু। চ' এতিয়া আমি বঙাইগাঁও অৰ্থাৎ বঙাইগাঁও ষ্টেচন পাৰ হৈ নিউ বঙাইগাঁও পাম মানে। চ' এতিয়া ট্ৰেইনত যাই আছোঁ। আৰু আজি এটা কথা ক'বলৈ পাহৰিছোঁ, মানে আজি য'ত আমি এইটো ট্ৰেভেলটো কৰিছোঁ, চ' ট্ৰেভেলটো সম্পূৰ্ণ ফ্ৰী ৰূপে কৰিছোঁ ট্ৰেইনত, মানে আজি টিকট কটা নাই। লগতে য'ত নাকাটি লৈ খোজকাঢ়ি যাম, নহ'লে কোনোবা লিফ্ট খুজি তাত গুচি যাম। আমি মানে যেতিয়া খোজকাঢ়ি আছোঁ ন, চ' খোজকাঢ়ি থকাতে মানে এটা ধুনীয়া এটা শব্দ পাইছোঁ। সেই শব্দটো কিহৰ মাত আছিল? এই চা, চ' মাতটো দিছে মুখেৰে কুলি কুলি বুলি। আচ্ছা হয়, চ' শুনি আছে এইডাল চাব, ফলৰ গাছ, বিভিন্ন ফল এটা লাগি আছে, আপেল আঙুৰকে ধৰি আৰু বিভিন্ন হালধীয়া হালধীয়া ফল। আপেল আঙুৰ এইবিলাক। ओ भाई मारो मुझे, मारो मुझे, मारो। হাই গাইজ, ফাইনেলি আজি আমি মানে হাই ৰখিব পৰা নাই, নাগকাটি হিলছ ফুৰিবলৈ আহিছিলোঁ। এতিয়া আমি মানে গাড়ী চাড়ী নাই ইয়াত, চ' মই মানে এইখান পাইছোঁ, দাদাহঁতে আমাক হেল্প কৰিছে বহুত। চ' বহুতেই আমি আজি হাই গাইজ, নেক্সট যোনখন টেম্পু আছিল এইখনো নৰখিলে, মানে নাযায় বোলে সিপিনে। চ' আমি এতিয়া বুলিব লগা আছে। এতিয়া বেছি নাই বুলিব, 6 কিলোমিটাৰ আছে। এতিয়া বুলি আছোঁ আমি 6 কিলোমিটাৰ। এইখন বঙাইগাঁও। চ' ফাইনেলি আমি যাই আছোঁ। যাই এতিয়া মানে আমি পাইছোঁ কি বঙাইগাঁও যোনখন পলিটেকনিক আছে ন, ই কিমান চন আছিল, 1986 এইখন পলিটেকনিক। মই ভালকৈ যোনকৈ দেখাই দি আছোঁ। চ' দাদা এজন মানে বাটত লগ পালে, দাদাজনে আমাক দেখি দুজনকে সুধিলে ক'ত যাম। চ' ফাইনেলি আমাক দাদা এজনে হেল্প কৰিছিলে। চ' তাক মই কোৱা নহ'ল কথাখিনি, কিন্তু কৈ দিলোঁ এতিয়া। চ' দাদাজনে মানে মানে আহি আছিলে, চ' আহি আমাক যেতিয়া দেখা পালে, দেখা পোৱাৰ পিছত আমাক মানে ক'লে যে তোমালোক উঠি লোৱা, ক'লৈ যাবা বুলি সুধিলে আৰু তাৰপিছত তোমালোক উঠি লোৱা, মই থৈ আহিম বুলি ক'লে। তাৰপিছত নেক্সট এনেকৈ মানে পিলপিলি এখন ল'লোঁ। দাদাই নামি দিয়াৰ পিছত তাত এনেকৈ মানে পিলপিলিখনক চ' দাদাজনৰ নাম প্ৰদীপ বুলি কৈছে। হাই গাইজ, ফাইনেলি 3টা বাজিল। ফাইনেলি আমি পাই গৈছোঁ নাগকাটি, মানে উঠিহে আছোঁ দেই, উঠি আছোঁ। চ' 3টা বাজিল। চ' এতিয়া উঠোঁতে লাগিব মোটামুটি 1 ঘণ্টা, তো নামি আহোঁতে 1 ঘণ্টা, আমি চাম তাতে আধা ঘণ্টা হৈছে। আজি ঘৰ যাওঁ নহ'ব মানে, আজি আমি ইয়াতে ইয়াত মানে বাগৰি থাকিম আজি। চ' তই আৰু উঠিছে নিশ্চয়। আমি পাওঁ মোৰ মোবাইল গৈছে। ফাইনেলি এইবিলাক ফটো উঠা ঠাই আছে, মানে ধুনীয়া লাগিছে। বঙাইগাঁও নাগকাটি ফটো উঠক লাগি। মানে কি কৰিম পাহাৰ চাওক কিমান ওপৰত উঠিছোঁ। বস্তু আছে বহুত জেগা। মিনাল আৰ্মি ট্ৰেইনিং দিয়া হৈছে। এতে ফাইনেলি উঠিছোঁ অলপ, বহুত আছে আৰু বহুত আছে উঠিব একদম।
নাকাটা হৈছে মই ইমান ভাগৰি পৰা নাই কিন্তু আৰু ওপৰত Hello, hello. Sao guys, কেনেকৈ আছে বগৰী তো গাইজ পাহাৰৰ ওপৰত উঠি মানে এইখিনি খাই আছোঁ এনেকৈ বহুত উঠিলোঁ যদি এইখন মানে সেই আছে ধাবা হেন চিষ্টেম সাহায্য পায় এয়া খাইছোঁ এতিয়া আৰু एकदम पूरा किलो माजूर से ठीक है सब गाइस ये एक साइड हो गई हां कोई दे आता itu sao kan ya dia punya beda kan boleh juga saya kan ini orang dia ini garis orangnya এক লাইন রাইট মরি যাবি জানা না মরি যাবি এক লাইনে নবি হে সময় বলনা রে ও মিনাল ini soalnya bahkan jangan coba website saya punya aja dan saat asal di bulan tuan mos kayak gitu ya ফাইনেলি মানে ইমান দূৰ আহি পাইছোঁ একদম অগৰ মানে ভিউ দেখা হৈছে পাহাৰৰ টেষ্টটোৰ এটা কাটি মেইন ভিউজ যিটো মেইন ভিউজ নিশ্চয় সেইটো দিব চেষ্টা কৰিম ফাইনেলি দিম চেষ্টা কৰিম নহয় ফাইনেলি দি দিম ত' এতিয়া বহুত ভাগৰ লাগিছে একদম উপায় নাই অৱস্থা নহয় এটা পৰিৱেশ বুজাব নোৱাৰোঁ চ' মই 3টা বজাত আহিছিলোঁ এতিয়া 4টা 18 হ'ল 1 ঘণ্টা 18 মিনিট বহুত কষ্ট কৰি ছাকচেছ হৈছোঁ আমি নাটকাটিৰ পৰা বৰ্তমান যাই আছোঁ ঘৰলৈ মানে যাই আছোঁ আৰু বহুত কষ্ট কৰি নাটকাটিৰ পৰা ঘূৰিলোঁ মানে প্ৰায় 10-12 কিলোমিটাৰ ঘূৰিলোঁ এতিয়া মানে মানে ফ্ৰী লৈ আজি মানে ফ্ৰী লৈ আহিছোঁ মানে কেনেকৈ যাম মানে ভাবি আছোঁ আজি ফ্ৰী ঘূৰিৰে
মজিয়াত আৰু ষ্টেচনৰ মজিয়াত ফাইনেলি আহি পালোঁ ধুনীয়া চ' ইয়াতে মানে ব্লগছটো সামৰণি মাৰোঁ অ'কে